আলী, আসগর আলী, শাহজাহান, জহুরুদ্দিন, সাইফুল আলী, শামসুল হক, মফিকুল ইসলাম। আপনারা কোন আছে আহত আগবাড়ি ইতালি আহত আহত জহুরুদ্দিন, সাইফুল আলী, শামসুল হক, মকিবুল ইসলাম, জাহাঙ্গীর হোসেন, সাইদ আলী, রেজুল আলী, আসারউদ্দিন, ফুলু আলী, সুন্নাত আলী, মইনাল হক, ইব্রাহিম আলী, বাবুল আলী, আইনুদ্দিন, প্ৰাইমাৰী পৰা যিসকল জইন হ'ব আপোনালোক আগবাঢ়ি আহিবলৈ আমি অনুৰোধ জনাইছো। আমাৰ জইনিঙৰ কাৰণে যিখিনি লিষ্ট আপোনালোকে বনাই দিছিলে সেই লিষ্ট মতে প্ৰতিটো প্ৰাইমাৰী কমিটিৰ আমি জইনিংখিনি প্ৰথমে কৰিম। গতিকে প্ৰাইমাৰী ৱাইজ আপোনালোকে আহিব লাগে। 1 নম্বৰত আছে গোবৰ্ধনা প্ৰাইমাৰী। গোবৰ্ধনা প্ৰাইমাৰীৰ যিসকল জইনিঙৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে আপোনালোকে আহি যাওক মঞ্চলৈ। আহি 11ৰ পৰা আপোনালোকে আহ্বানখিনি ল'ব, সম্বোধনাখিনি গ্ৰহণ কৰিব। আৰু ছেকেণ্ড আমাৰ গোবৰ্ধনাৰ পিছত আমাৰ পূব হাউলি প্ৰাইমাৰী। গোবৰ্ধনা প্ৰাইমাৰীৰ আৰু কিছু নাম আছে আমি ঘোষণা কৰিছো। অৰুণা বৰ্মন, চন্দন বৰ্মন, উপেন সরকার, সর্বেশ্বর বর্মন, শঙ্কর বর্মন, আনন্দ বর্মন, ডালিম বর্মন, বিশু বর্মন। নতুন সরকার আইছে সেপ্টেম্বর মাহত 28 তারিখের পর দুর্গা পূজা আরম্ভ হব। দুর্গা পূজার আগ মুহূর্তত আমার বিটি সিট মানে নতুন সরকার গঠন হব। আজির যে পরিবেশ, এই পরিবেশ আজি কৈছে মই ইয়াতে বহি ভাবি আছো যে সঁচা সঁচিকে মথনগুৰি যিজনে মানে টিকিট পাবলৈ সক্ষম হব আমার বিপিএফ দলের হাইকমান্ডে যিজনক মানে টিকিট প্রদান করিব সেইজনে বহুত ভোটর ব্যবধানত মথনগুৰি পৰা এমচিএল জিকাটো 100% খতম হৈ গল। কোনো আৰু ৰখিব নোৱাৰে। মথনগুৰি সমষ্টিত বিপিএফ দলৰ দখলত থাকিব এইবাৰ। ইয়াৰ কাৰণে আপোনালোকে সকলোৱে দেখি আছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই মানে অফিচিয়েলি আনুষ্ঠানিকভাৱে তেওঁ ডিক্লেয়াৰ দিলে আগন্তুক বিটিচি কাউন্সিলৰ নিৰ্বাচনত বিজেপি দলে ইউপিপিএলক আৰু সহায় নকৰে। ইউপিপিএলৰ সংগীবিহীন হৈ গল। ইউপিপিএলৰ আৰু উপায় নাই। আর্থিকভাবে দুর্বল হয়ে গল। তেখেতসকলে প্রশাসনিকভাৱেও সহায় নাপাব বিজেপি দলৰ পৰা। ইয়াৰ কাৰণে উপায় নাপায় ইউপিপিএল দলৰ কিছুমান নেতাসকলে অসম গণ পৰিষদৰ লগত গুৱাহাটীত মিটিং কৰা আমি খবৰ পাইছো। কিন্তু আমাৰ বিটিচি অঞ্চলৰ অসম গণ পৰিষদৰ কোনো হল্ট নাই। এজিপি হাতী পাৰ্টিৰ কোনো হল্ট নাই বুলি আমি ভাবো। তেওঁলোকৰ যিকোনো এজন পাৰ্টনাৰ লাগে ইলেকশ্যন খেলিবৰ কাৰণে। ইউপিপিএল দলৰ অকলে ইলেকশ্যন খেলিবলৈ সাহস নাই, তেওঁৰ লগত আত্মবিশ্বাস নাই। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত আমাৰ বিটিচি অঞ্চলৰ ৰাইজক যি ধৰণে তেওঁলোকে মানে প্ৰতিশ্ৰুতি দিছিল
নিৰ্বাচনী ইস্তাহাৰত যি ধৰণে তেওঁলোকে কথাবিলাক আমাৰ ৰাজ্যৰ মানে ডাঙৰ পৰিৱৰ্তন আনিম বুলি তেওঁলোকে কৈছিল, সকলো ৰাজ্যক তেওঁলোকে ঠকালে আৰু পৰিৱৰ্তনৰ নামত আমাৰ বিটিচি অঞ্চলৰ ৰাইজে একো পোৱা নাই, খালি ইলেকশ্যনৰ নটিচ পাই আছে ৰাইজে, খালি উচ্ছেদৰ জাননী পাইছো, পৰিৱৰ্তনৰ নামত বিটিচি ৰাইজে একো পোৱা নাই। ডেইলি মানে ইলেকশ্যন নটিচ, ডেইলি মানে উচ্ছেদৰ জাননী আপোনালোকে সকলোৱে দেখা পাইছে। আজি 1.5 মাস ধৰি পৰ্বতজোৰাৰ সৰ্বসাধাৰণ ৰাইজে 1.5 মাস ধৰি আজি কান্দিব লগা হৈছে, বড়ো মহিলাসকলে কান্দিব লগা হৈছে, কাৰণ পৰ্বতজোৰাৰ 3,600 বিঘা মাটি প্ৰমোদ বড়ো ডাঙৰীয়া আছে UPPL চৰকাৰ, এই তাৰে মানে খিলঞ্জীয়া মানুহখিনিক উচ্ছেদ কৰি ফালে আদানী কোম্পানীক পেটিছিল আণ্ডাৰত 3,600 বিঘা মাটিত বসবাস কৰা আমাৰ খিলঞ্জীয়া মানুহ উচ্ছেদ কৰা জাননী দিছিল। মানুহবিলাক ইমান যে অশান্তি কৰি আছে, তেওঁলোকে খালি উচ্ছেদ কৰিব জানে। আপোনালোকে সকলোৱে বিটিআৰ চুক্তিৰ ৰেকৰ্ডবিলাক পঢ়ি চাব, স্পষ্ট ভাষা লিখা আছে, খাস মাটি থকা বয়স অঞ্চলত থকা খাস মানে বিভিন্ন চৰকাৰী মাটি জলাশয়বিলাকত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ওপৰত উচ্ছেদ কৰা হ'ব বুলি বিটিআৰ চুক্তিত স্পষ্ট লিখা আছে। সিটোৱে কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়া। 2021 চনত ঠাণ্ডা বতৰ জানুৱাৰী মাহত 14 নম্বৰ চিৰাংগড় সমষ্টিত প্ৰথম 6খন মানে বড়ো গাঁও প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত উচ্ছেদ কৰা হৈছে আৰু তেখেতসকলক পুনৰ মানে ৰিহাবিলিটেশ্যনৰ কাৰণে চৰকাৰীভাৱে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। 2022 লাগাতাৰ মানে উচ্ছেদৰ জাননী আমাৰ মাইনৰিটি সকলৰ ওপৰত, ওদালগুৰি ৰেউটাত, তামুলপুৰ কলংগা অঞ্চলত, বোগাজুলি অঞ্চলত, আপোনালোকৰ চালবাৰী গোবৰধৰা মঠংগুৰি অঞ্চলত, কোকৰাঝাৰ গোসাইগাঁও চৰাইপাৰা পৰ্বতজোৰা ফকিৰাগ্ৰাম বিভিন্ন অঞ্চলত ডেইলি মানে মাইনৰিটি সকলৰ ওপৰত খালি উচ্ছেদৰ জাননী। আন্ধ্ৰকাটা অঞ্চলত বসবাস কৰা বঙালী ভাষী সকলৰ ওপৰত উচ্ছেদৰ জাননী, গোৰ্খাসকলৰ ওপৰত কণ্টিনিউৱাছ উচ্ছেদৰ জাননী। মাটি খালী কৰিব লাগিব 15 দিনৰ ভিতৰত, কণ্টিনিউ উচ্ছেদৰ জাননী। ৰাইজে ভাবিছিল 2020 চনৰ 27 তাৰিখ জানুৱাৰী মাহত UPPL দলৰ লগত তেখেতসকলৰ মানে 4টা NDP সংগঠন এপছু যি আন্দোলনকাৰী সংগঠনসকল আছে, ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত ত্ৰিপাক্ষিক আলোচনাৰ মাজেৰে বিটিআৰ চুক্তি কৰা হ'ল আৰু বড়ো মানুহ গাঁৱে গাঁৱে এপছুৰ নেতাবিলাকে পিকনিক খাবলৈ নিৰ্দেশ দিয়া হ'ল। মানুহে ভাবিছিল বড়োসকলে আকৌ বড়োলেণ্ড পাই গ'ল, মাইক বজাব লাগে, 1 সপ্তাহ পিকনিক খাব লাগে, বম ফুটাব লাগে, ফূৰ্তি কৰিব লাগে। প্ৰত্যেকটো বড়ো গাঁৱে গাঁৱে তেনেধৰণৰ মেছেজ এপছুৰ নেতাসকল UPPLৰ নেতাসকলে আমাৰ বড়ো অঞ্চলত মানে এটা পৰিৱেশ আনি দিলে। সঁচা সঁচিকে তেওঁলোকে প্ৰচাৰ কৰিলে। প্ৰত্যেকজন বেকাৰ ল'ৰা ছোৱালী MA পাছ, BA পাছ, মেট্ৰিক পাছ কৰা পৰ্যন্ত সকলো ল'ৰা ছোৱালীক ডকুমেণ্ট চেৰিজ কৰি ফালে এপছু অফিচত UPPL দলৰ অফিচত জমা কৰিবলৈ দিবলৈ কৈছিল। তেওঁলোকে প্ৰতিটো ঘৰে ঘৰে চাকৰি পাব। এই চুক্তিৰ দ্বাৰা আপোনালোকৰ বাক্সা জিলাত এগ্ৰিকালচাৰ মানে ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব। প্ৰতিটো জিলাত এখন এডিচনেল চেন্ট্ৰেল স্কুল, নৱৰীয়া স্কুল স্থাপন কৰা হ'ব। প্ৰতিটো জিলাত আপোনালোকক মানে আমাৰ মানে ডাঙৰ ডাঙৰ শিক্ষা অনুষ্ঠান, হস্পিটেল গঢ় দিয়া হ'ব। আমাৰ চিৰাং জিলাত তেওঁলোকে মেডিকেল কলেজ এণ্ড হস্পিটেল স্থাপন কৰা হ'ব বুলি মানুহৰ মাজত প্ৰচাৰ চলাই দিলে। চিৰাং জিলাত ৰেল ফেক্টৰী বনোৱা হ'ব, ওদালগুৰি ট্ৰাইবেল ইউনিভাৰ্চিটি বনোৱা হ'ব, ৰেউটাত মানে অৰ্গেনিক
ইউনিভাৰ্চিটি বনোৱা হ'ব আৰু আপোনালোকৰ বাক্সা জিলাত এখন মানে চাই ষ্টেণ্ডাৰ্ড স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আণ্ডাৰত ডাঙৰ এখন খেলৰ বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব, ইউনিভাৰ্চিটি বনোৱা হ'ব। চাওক মানুহৰ কিমান ডাঙৰ ডাঙৰ সপোন আশা তেওঁলোকে ৰাজ্যৰ মাজত প্ৰচাৰ কৰি দিলে। প্ৰতিটো জাতি জনগোষ্ঠী ডেভেলপমেণ্টৰ নামত ভিজন ডকুমেণ্ট কৰি পেলাই ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হ'ল। মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড, গোৰ্খা জাতি উন্নয়নৰ কাৰণে গোৰ্খা ডেভেলপমেণ্ট বোৰ্ড, বেংগলী ভাষীৰ কাৰণে বেংগলী ডেভেলপমেণ্ট বোৰ্ড, কোচ ৰাজবংশীসকলৰ কাৰণে কোচ ৰাজবংশী ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হ'ল। কিন্তু ডেভেলপমেণ্ট বোৰ্ড বিলাকে কাম কৰিবৰ কাৰণে 5টা বছৰ হৈ যোৱাৰ পিছতো এক পইচা নিদিলে প্ৰমোদ বড়ো চৰকাৰে। ডেভেলপমেণ্ট বোৰ্ড বনাই কিবা লাভ হ'ব? গাড়ী আছে, পেট্ৰল নাই, এনেকুৱা হয় ন কথাটো? হয়, গাড়ী আছে মোৰ তাত, কিন্তু ডিজেল নাই, পেট্ৰল নাই, গাড়ী চলিব জানো? এনেধৰণৰ কাম এই প্ৰমোদ বড়ো চৰকাৰে কৰিলে। যুৱক যুৱতী সংস্থাপনৰ নামত প্ৰমোদ বড়োই নিজৰ ভাষণ গ্ৰহণ কৰিছে। যিসকলে আমাৰ ল'ৰাবিলাকে নিবনুৱা হৈ আছে, চাকৰি বাকৰি পোৱা নাই, প্ৰত্যেকজন ল'ৰাক মানে 2 লাখ টকা দিব আৰু 1 লাখ টকা 5টা বছৰ পিছত চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকাটো তেওঁলোকে ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। প্ৰমোদ বড়োই কৈছে সকলোকে দিয়া হ'ব। যিসকল ছাত্ৰী আমাৰ ষ্টুডেণ্ট ছোৱালীসকল আছে, যিসকল হাইস্কুলত কলেজত পঢ়ি আছে, সকলো ছাত্ৰীসকলক ইউনিফৰ্ম কিনিবৰ কাৰণে প্ৰত্যেকজনক 10,000 পইচা দিয়াৰ কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই। কোনো এজন ল'ৰা ছোৱালী নাপালে, আজি তাৰিখত কোনো নাপালে। ডক্টৰ বাছিৰাম বড়ো স্কলাৰশ্বিপ 900 জন ছাত্ৰ ছাত্ৰী যিসকলে MA পাছ কৰাৰ পিছত PhD ডিগ্ৰী কৰি আছে, প্ৰতিজন ছাত্ৰ ছাত্ৰীক 90,000 টকা দিম বুলি ওদালগুৰিত এটা মিটিং পাতিছিল। পইচাটো ৰিচিভ কৰা বুলি ৰেভিনিউ টিকেটত চহীয়া লৈছিল। ইউপিপিএলৰ নেতাবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীৰ গাৰ্জেনক জনাই দিছিল, আপোনালোকে মোবাইল চাই থাকিব দেই, 1 ঘণ্টাৰ পিছত আপোনালোকে মোবাইলত মেছেজ পাব, ট্ৰিংকে বজাই দিব মোবাইলে, এই বেংকৰ পৰা পইচা সোমাল, হয় নে নহয়? ট্ৰিং বজাই না নবজাই পইচা সোমালে গাঁৱলে গাঁৱালি মোবাইল পইচা আপা গাঁৱৰ পৰা মোবাইল দামাম বা বুঝি নাথে, এই বেংকৰ পইচা শুনাবা মোবাইলে গাবা বা মোবাইলে বাজে না বাজে দাদা? বেংকৰ পৰা যেতিয়া পইচা সোমোৱাৰ মেছেজ আহে ট্ৰিংকে বজাই আপোনালোকে চালে হ'ল, এই 10,000 সোমাই গ'ল, হয় নে নহয়? মেছেজ চাবলৈ নিৰ্দেশ দিয়া হ'ল আৰু এই পিপলৰ নেতাবিলাকে কৈছে 1 ঘণ্টাৰ পিছত মেছেজ আহিব। 1 ঘণ্টা, 2 ঘণ্টা, 3, 4, 5, 24 ঘণ্টা নহয়, আজি 4 মাহ উকলি গ'ল, আজি পৰ্যন্ত বেংকৰ পৰা মেছেজ ট্ৰিং বজায়। গাবাছে মোবাইল আনে পইচা হাতত নাই। সেইদিনাখন মই ওদালগুৰি এটা মিটিঙত গৈছিলো, ওদালগুৰি কলেজত মই এটা মিটিঙত গৈছিলো। গাৰ্জেন বিলাকে লগ ধৰি কৈছিল যে ছাৰ আমাক এনেকা ডক্টৰ বাছিৰাম নামৰ স্কলাৰশ্বিপ দিম বুলি তেওঁলোকে চহীয়া লৈছে ৰেভিনিউ টিকেটত। 1 ঘণ্টাৰ পিছত আপোনালোকে বেংকৰ পৰা মেছেজ পাব আৰু লগে লগে পইচা আপোনাৰ একাউণ্টত সোমাই যাব। নাই, ইলেকশ্যন আহি গ'ল। মহিলা বাইদেউসকলে কি কৈছিল, গছৰ তলত থাকি কিমান চেল্ফি মাৰিলে বাইদেউবিলাকে, বাপ পাপা এই ফটোটো কলা হৈছে, ভাল মোবাইল লৈ আহ, এই ছোৱালী ডাঙৰ মোবাইল লৈ আহ, এনেকুৱা কৈ নহয় বাইদেউবিলাকে। চাফা চাফা ফটো তুলি চেল্ফি মাৰি চৰকাৰক পঠাই দিলে, গুৰু চাকৰি খাই সকলো গছ পুলি ধ্বংস হৈ গ'ল। আজি পৰ্যন্ত 10,000 নাই। 10,000 পাইছিল জানো বাইদেউবিলাকে? মন পাই না? গছ পুলি বৃক্ষ আন্দোলনৰ নামত
আপোনালোকৰ গছ পুলি ৰুবলৈ কোৱা হৈছিল, গছৰ তলত চেয়াৰ দি পেলাই চেল্ফি মাৰি উঠিছে বাইদেউবিলাকক। পান কাৰ্ড, বেংক কাৰ্ড, আধাৰ কাৰ্ড কিমান জেৰেক্স কৰালে, ডেইলি বেংকত যায় 150-200 টকা খৰচ কৰে, ফটো তুলি পইচা খৰচ কৰে। আজি পৰ্যন্ত গছ পুলি ৰোৱাৰ নামত, বৃক্ষ আন্দোলনৰ নামত 10,000 টকা আমাৰ সেল্ফ হেল্প গ্ৰুপৰ বাইদেউসকলে নাপালে। এয়া হল পৰিৱৰ্তন। প্ৰমোদ বৰাই কৈছে এক পইচা বোলে তেওঁৰ নেতা কৰ্মী ঘুষ নাখায়। ঘুষ নাখায় দেই প্ৰমোদ বৰাই। মই কৈছো আপোনালোকক, খাব নাজানে বেচেৰা, মিছা কৈ লাভ নাই, হয় নে নহয়? প্ৰমোদ বৰা ডাঙৰে ঘুষ খাব নাজানে। আপোনালোকে এক মাহ আগত মোক মোবাইলত দেখা পাইছে প্ৰমোদ বৰাক গালি পাৰা। কিয় গালি পাৰিব মই প্ৰমোদ বৰা ডাঙৰীয়া? তেওঁ শিক্ষা বিভাগৰ ইএম হয় আৰু বিটিআৰৰ চিফ হয়। বিটিচি নহয় দে, সি বিটিআৰৰ চিফ। বিটিচি তেওঁলোকে বিটিচি গ্ৰহণ নকৰে না, বিটিচি বুলি কয় নলয়, কিন্তু অফিচিয়েলি এতিয়াও বিটিআৰ বুলি লিখিব নোৱাৰে, বিটিচিহে লিখিব লাগে তেওঁলোকে। প্ৰমোদ বৰাই কৈছে তেওঁলোকৰ নেতা কৰ্মী কোনো এজন ব্যক্তি এক পইচা বোলে তেওঁলোকৰ কৰ্মীসকলে ঘুষ খাব নোৱাৰে আৰু নাখায়ও বেচেৰা কেইটা, হয় নে নহয়? কিন্তু সন্ধিয়াখন কি হ'ল, দিল্লীৰ পৰা এটা জাননী আহিল, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা 33টা কলেজত পাঠ্যপুথি যোগানৰ নামত বৃহৎ টকাৰ 4 কোটি টকাৰ কিতাপ যোগাৰ নামত কেলেংকাৰী। দিল্লীৰ পৰা এটা নটিচ আহিছে, 500 টকাৰ কিতাপ 15,000 কৰা হল। এখন কিতাপৰ আচল মূল্য 500 টকা। পৰিৱৰ্তন হৈ ফালে 500 টকাটো 15,000 হৈ গল। দিল্লীৰ 4জন ব্যৱসায়ী, 4জন ছাপ্লায়াৰ, মোহিত জৈন, গৌৰৱ জৈন, ৰাহুল জৈন নামৰ 4জন ছাপ্লায়াৰক 4 কোটি টকাৰ কিতাপ ছাপ্লাইৰ কাম দি দিলে প্ৰমোদ বৰা ডাঙৰীয়াই। প্ৰমোদ বৰাই নিজে শিক্ষা বিভাগৰ ইএম হয়, নিজে যদি চহী মাৰা নাই, 4জন দিল্লীৰ মানুহ কেনেকে কিতাপ ছাপ্লাইৰ কাম পালে? যি কিতাপ বিলাক দিছে গোটেই কিতাপ বিলাক চিলেবাছত নথকা, গোটেই কিতাপ বিলাক 2 নম্বৰী, যিটো কোম্পানী অলৰেডি ব্লেক লিষ্টেড হৈ গল, বেন হৈ গল, তেনেকুৱা পাব্লিছাৰ বিলাকক পাঠ্যপুথি যোগানৰ ঠিকা দি দিলে প্ৰমোদ বৰা চৰকাৰে। আমাৰ ৰাইজৰ কিবা লাভ হব? যিজন শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন, এচিএছ অফিচাৰ, তেখেতৰ বিৰুদ্ধে দিল্লীৰ পৰা এটা আইনী জাননী আহিছে, দিল্লীৰ পৰা এটা লিগেল নটিচ আহিছে। অমৰজ্যোতি বৰ্মনক একশ্যন লব লাগে, তেখেতৰ ওপৰত ইনকুৱাৰী হব লাগে। অমৰজ্যোতি বৰ্মনৰ আশীৰ্বাদত তেওঁ এটা 2 নম্বৰ কিতাপ ছাপ্লাইৰ কাম হৈছে। প্ৰমোদ বৰা ডাঙৰীয়াই আচৰিত বুদ্ধিয়ক মানুহ, তেওঁ কি কৰিলে, দিল্লীৰ পৰা যিজন মানুহৰ বিৰুদ্ধে নটিচ আহিছে সেইজন মানুহকে ইনকুৱাৰী কৰাৰ দায়িত্ব দি দিলে। চুৰ ধৰা পৰিব জানো? অমৰজ্যোতি বৰ্মনৰ মিছেছ 2 তাৰিখ এপ্ৰিল কোকৰাঝাৰ ৰেল ষ্টেচনৰ কোৱাৰ্টাৰৰ পিছফালে 2 তাৰিখ এপ্ৰিলত ৰাতি 12:41 অমৰজ্যোতি বৰ্মনৰ ইনোভা গাড়ী লৈ এই ঠিকাদাৰসকলৰ পৰা প্ৰথম পৰ্যায়ত 40 লাখ, দ্বিতীয় পৰ্যায়ত 60 লাখ টকা ঠিকাদাৰৰ পৰা ঘোষ লৈছে। চিচি কেমেৰা কেতিয়াও মিছা কথা নকয়। এই বোলে প্ৰমোদ বৰাই ঘোষ খাব নাজানে। প্ৰমোদ বৰাই কৈছে যিদিনাখন ইণ্টাৰভিউ হব সেইদিনকে জাগাতে সকলোকে চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হব। আচৰিত! ছুইজাৰলেণ্ডতো এনেকুৱা নিয়ম নাই দেই, ছুইজাৰলেণ্ডতো এনেকুৱা দিব নোৱাৰে। পৰীক্ষা চলি আছে, লগে লগে চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ। প্ৰমোদ বৰাই কোৱা নাই জানো? ছুইজাৰলেণ্ডতো তেনেকুৱা নাই, কিন্তু আমেৰিকাতো নাই, লণ্ডনতো নাই। বহীবিলাক স্ক্ৰুটিনি কৰিবৰ কাৰণে, চাবৰ কাৰণে কিছুমান সময় লাগে। কিন্তু প্ৰমোদ বৰাই কৈছে যিদিনাখন ইণ্টাৰভিউ হব লগে লগে অন দ্য স্পট চাকৰি দি দিব। বাপৰে বাপ, আচৰিত মানুহ। এনেকুৱা ৰাইজক প্ৰতিশ্ৰুতি দিছিল। আহি আজি আমি দেখিলো প্ৰমোদ বৰা ডাঙৰীয়া যিটো বিটিআৰ চুক্তি, এইটো ফ্লপ হৈ গল। বিটিআৰ চুক্তিত একো নাই, খালি আমাৰ এই অঞ্চলত বসবাস কৰা
বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ উচ্ছেদ কৰা হ'ব বুলি বিটিআৰ চুক্তি তেওঁ লিখি আনিছিল। আজি বিটিআৰ চুক্তি কেৱল এটাই দফা কাৰ্যকৰী হৈছে, সেইটো হ'ল ইভেকশ্যন ড্ৰাফ্ট। 7 নম্বৰ দফাত লিখা আছে বিটিআৰ চুক্তি। 7 নম্বৰ দফা যিটো লিখা আছে ইভেকশ্যন ড্ৰাফ্ট, সেইটোৱে মানে প্ৰমাণ কৰা আজি কাৰ্যকাৰী কৰিব পাৰিছে। বাকী শিক্ষা অনুষ্ঠান, মেডিকেল, হস্পিটেল, ৰাষ্ট্ৰ বিভিন্ন ধৰণৰ আমাৰ জনকল্যাণমূলক আঁচনিৰ কাম কাজ তেখেতে মানে কৰাৰ ক্ষেত্ৰত আজি ব্যৰ্থ হৈ গ'ল। আৰু মানুহক কিমান মিছা কথা কব। আজি বড়ো মানুহে 70%, কিছুমান জায়গাত 75% ইউপিপিএল দলক ইতিমধ্যে বিদায় দিছে। আৰু ইউপিপিএল দলে আজি তাৰিখত যদি নিৰ্বাচন হয় ওদালগুৰিত জিৰো মাৰিব, তামুলপুৰ জিৰো মাৰিব, বাক্সাটো জিকাৰ চান্স নাই, কোকৰাঝাৰ জিৰো মাৰিব, গোসাইগাঁও জিৰো মাৰিব, চিৰাং জিলাতো জিকাৰ কোনো চান্স নাই। বাই চান্স কোনোবা এটা সমষ্টিত এটা দুটা সিট হয়তো ইউপিপিএল জিতিব পাৰে। আৰু ইয়াৰ কাৰণে বিজেপি কৈ আছে নালাগে নালাগে, ইউপিপিএলে কৈ আছে বিজেপি ধৰি আছে। বিজেপিটো স্পষ্ট, আমি অকলে ইলেকশ্যন খেলিম, 25টা 30টা সমষ্টিত আমি অকলে মানে প্ৰতিদ্বন্দ্বিতা কৰিম। যি ৰাজনৈতিক দলে আটাইতকৈ মানে বেছি সংখ্যক এমএলএ জিকিবলৈ সক্ষম হ'ব, তেনেকুৱা ৰাজনীতি দলৰ লগত থাকি আমি চৰকাৰ গঠন কৰিম। বিজেপিৰ স্পষ্ট ভাষা। আজি বিপিএফ দলে অকলে ইলেকশ্যন খেলিব, অকমান পিছত আমাৰ ছাৰে কব অকলে ইলেকশ্যন খেলিব। আজি তাৰিখত যদি নিৰ্বাচন হয় বিপিএফ দলে অকলে সিংগল লাৰ্জেষ্ট মেজৰিটি আটাইতকৈ বেছি ভোট পাই পালে বিপিএফ দলে জিকিব আমাৰ বিটিচি অঞ্চলত। আটাইতকৈ বেছি ভোট পাম। যোৱাবাৰ আমি 17টা পাইছিলো, তাতকে আমি বেছি সংখ্যক এমএলএ জিকিবলৈ সক্ষম হম। আৰু ছেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগে আগে হাগ্ৰামা মহিলাৰ ইচ্ছাৰত আমি পুনৰ চিট পাবলৈ গৈ আছো। হাগ্ৰামা চৰক আমি চিট হিচাপে পাবলৈ গৈ আছো। কম দিনৰ ভিতৰত আমাৰ হাগ্ৰামা চৰক আমি চিট পাম। বিটিচিৰ এজনে লিডাৰ আছে, যিজনে আমাৰ সকলো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ পেলাই আমাৰ বিটিচিখন চলাব পাৰা এজন মাত্ৰ দক্ষতা থকা ব্যক্তি হ'ল হাগ্ৰামা মহিলাৰ ইচ্ছা। আৰু কোনো দ্বিতীয়জন ব্যক্তি নাই আমাৰ বিটিচিৰ। বৰ্তমান কোনো লিডাৰ নাই, কেৱল হাগ্ৰামা চৰৰে কেপাচিটি আছে, তেওঁ মানে বিটিচিখন মানে চলাব পাৰা কেপাচিটি আছে। আৰু কোনো লিডাৰ এতিয়ালৈকে জন্ম হোৱা নাই। ইয়াৰ পিছত আমাৰ দলে চৰকাৰত আহিলে আমি কি কি কাম কৰিম, বিভিন্ন সিদ্ধান্তবিলাক আমি হাতত লৈছো। প্ৰথমতে আমাৰ যুৱ যুৱতীসকলৰ সংস্থাপনৰ নামত যেতিয়া মানে বিপিএফ দলে চৰকাৰ গঠন কৰিব, আমি আমাৰ যুৱ যুৱতীসকলক আৰ্থিকভাৱে সংস্থাপন দিবৰ কাৰণে প্ৰথম বছৰত 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব। যুৱক যুৱতীসকলৰ কাৰণে যিসকলৰ বয়স 40 বছৰ তলৰ আছে, তেখেতসকলৰ কাৰণে 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব, যাতে আমাৰ যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ ব্যৱসায়, বিভিন্ন ধৰণৰ কাম কাজ আমাৰ ল'ৰা ছোৱালী যাতে কৰিব পাৰে, তাৰ কাৰণে 100 কোটি টকা যুৱক যুৱতী সংস্থাপনৰ নামত বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে লগে ব্যৱহাৰ কৰা হ'ব। আপোনালোকৰ মঠনগুৰিত প্ৰথম বছৰত 2.5 কোটি টকা পাব। আমি টাৰ্গেট কৰিছো 1 বছৰত কমচে কম 500-600 জন ল'ৰা ছোৱালী, বেকাৰ ল'ৰা ছোৱালী 2 লাখ 3 লাখ 4 লাখৰ পৰা আমি আৰম্ভ কৰি তেখেতসকলক আৰ্থিক সহায় কৰিব বিচাৰিছো। আৰু এইটো কোনো বেংকৰ লোন নহয়, এইটো মাৰিব নালাগে, কিন্তু পইচাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব লাগিব। পইচাটো পোৱাৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ ব্যৱসায়িক কামত মানে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। পইচাটো মাননি উনাও, বেপাर मावनांगोन, खेथि मावनांगोन, बायदिसिना मोजां खामानियाव बाहायनांगोन। आरो जुदि प्रयोजन হয় नेक्स्ट বছর 100 কোটি টাকাটো বঢ়াই দিয়া হ'ব, কিন্তু আমাৰ যুৱক যুৱতীসকলে এই টকাটো ভাল কামত ব্যৱহাৰ কৰিলে হয়। আমাৰ এটা অনুৰোধ, ভাল কামত ব্যৱহাৰ কৰক, কাৰণ সকলোৱে 100% কেতিয়াও চাকৰি নাপায়। যিবিলাকে চাকৰি নাপাব তেখেতসকলে বেপাৰ বাণিজ্য বিভিন্ন ধৰণৰ মানে কাম কাজ উপাৰ্জন কৰি খাব লাগিব তেখেতসকলে। ইয়াৰ কাৰণে আমাৰ যুৱক যুৱতীসকলৰ নামত 1 বছৰত
এটা সমষ্টিত কমচে কম 2.5 কোটি টকা আমি ব্যৱহাৰ কৰিব বিচাৰিছো। ইয়াৰ পিছত অহা বছৰৰ পৰা যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিবিলাক মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আমাৰ বিটিচি অঞ্চলৰ পৰা প্ৰথম 10 নম্বৰ স্থান, টপ 10 পজিশ্যন পাবলৈ সক্ষম হ'ব। বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, ইংৰাজী মিডিয়াম আমাৰ বিটিচিৰ বাসিন্দা হ'ব লাগিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক বিপিএফ দলে শিক্ষা বিভাগৰ পৰা আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক 5 লাখ টকা দি ফালে আমি সম্বৰ্ধনা অনুষ্ঠান পাতিম। फैगोन बोसोर जोंनि फरायसा फरायसुलि जायफोर मेट्रिक आरो हायर सेकेन्डारियाव टप 10 जायगा होनो हागोन जोंनि बे बिटिसि ओनसोलनिफ्राय बिसोरखौ जोङो सासेयाव 5 लाख होनानै बरायगोन मेट्रिक आरो हायर सेकेन्डारि पास जानायफोरखौ। যিসকল আমাৰ বেকাৰ ল'ৰা ছোৱালীসকল আছে, আৰ্মি, পুলিচ, পেৰামিলিটাৰী ফৰ্চেছ, ডিফেন্সত চাকৰি কৰিব বিচাৰে, তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে আমি প্ৰতিটো জিলাত এখন মানে ট্ৰেইনিং চেণ্টাৰ ফ্ৰী অফ কষ্ট বিনামূলীয়া ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰা হ'ব, যাতে আমাৰ বেকাৰ ল'ৰা ছোৱালীবিলাকে আৰ্মি পুলিচত চাকৰিত যোগদান কৰিব পাৰে। কোনো ফিজ দিব নালাগে, আপোনালোকে কোনো এডমিশ্যন ফিজ লোৱা নহ'ব। বিপিএফ দলৰ এইটো আমাৰ কেন্দ্ৰীয় দলৰ আমাৰ পিএমডিৰ সিদ্ধান্ত হয়, আমাৰ এই অঞ্চলৰ পৰা যাতে ল'ৰা ছোৱালীয়ে আৰ্মি পুলিচ পেৰামিলিটাৰী ফৰ্চত যাতে চাকৰি পাবলৈ সক্ষম হয়, এনেধৰণৰ সিদ্ধান্তবিলাক লোৱা হৈছে। মহিলা অভিমাত্ৰীসকলৰ কাৰণে যিসকল আমাৰ পাৰ্টি ৱৰ্কৰ তেখেতসকলক কৈছো, আমাৰ বিপিএফৰ এটা সিদ্ধান্ত লৈছে। আপোনালোকৰ ইয়াতে কিমান ভিচিডিচি আছে? 10টা ভিচিডিচি আছে। 10টা ভিচিডিচিৰ ভিতৰত মহিলা বাইদেউসকলক 5টা ভিচিডিচি দিব লাগিব। লাগিব নে বাইদেউসকল? 50-50 50% মহিলা চেয়াৰমেন হ'ব বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে। 50% বাইদেউসকলক দিয়া হ'ব। যিসকল বিকলাংগ, সিনিয়ৰ চিটিজেন, বয়সস্থ ব্যক্তি, বয়োজ্যেষ্ঠ নাগৰিক, আপোনালোকৰ কাৰণে 10 কোটি টকা বাজেটত ধাৰ্য কৰা হ'ব। আৰু এজন ব্যক্তিক 10,000 পৰা আৰম্ভ কৰি 15-20 হাজাৰ পৰ্যন্ত IBS দিয়াৰ মানে ব্যৱস্থা কৰা হ'ব। আমাৰ বিকলাংগ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে, আমাৰ বৃদ্ধ সকলৰ কাৰণে তেনেধৰণৰ মানে IBS দিয়াৰ মানে ব্যৱস্থা কৰা হ'ব। ৰান্ধনী বাইদেউসকলৰ কাৰণে প্ৰতিজন ৰান্ধনী বাইদেউ, যিসকলে মধ্য ভোজন ৰান্ধনী, যিসকলে মিড ডে মিল আপোনালোকে স্কুলত কাম কৰে, আপোনালোকৰ কাৰণেও বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে লগে আপোনালোকৰ কাৰণে মানে আমাৰ IBS মানে বেতন দৰমাহ আপোনালোকৰ কাৰণে দিয়া হ'ব, চেলাৰী দিয়া হ'ব, বেতন দিয়া হ'ব। তেনেধৰণৰ বিভিন্ন আঁচনিবিলাক লোৱা হৈছে। আৰু ইয়াৰ বাহিৰেও শিক্ষা বিভাগৰ যথেষ্ট গুৰুত্ব দি ফালে আমাৰ বিপিএফ দলে কাম কৰিব বিচাৰিছে। আপোনালোকে সকলো প্ৰাইমাৰী নেতাসকলে আমাৰ গাঁৱৰ ৰাজ্যক আপোনালোকে জনাই দিব। আৰু আমাৰ বুথ কমিটি, প্ৰাইমাৰী কমিটি, ব্লক কমিটিৰ সদস্য নেতা আপোনালোকক সকলোকে মই আজি এই সভাৰ যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিব বিচাৰিছো। যদিও আমাৰ দলে চৰকাৰ নাই, তথাপি ইমান হাজাৰ হাজাৰ মানুহ আজি পৰ্যন্ত বিপিএফ দলত আপোনালোকে আছে, দলৰ হৈ কাম কৰি আছে, দলৰ হৈ কষ্ট কৰি আছে। আগ্ৰামা মহিলা ৰিচাৰৰ আদৰ্শ নীতি আপোনালোকে ভাল পাই সকলোৱে আজি পৰ্যন্ত বিপিএফ দলত আছে। আপোনালোকক ধন্যবাদ যাচিছো। ইলেকশ্যন আহি আছে, কম দিনৰ ভিতৰত ইলেকশ্যন আহি আছে। গৰম ঠাণ্ডা বাৰিষা বুলি কথা নাই। এইবাৰ আমি বাৰিষা দিনতো কষ্ট কৰি যিকোনো প্ৰকাৰে বিপিএফ দলৰ নেতৃত্বত আমাৰ এই বিটিচিৰ আমি চৰকাৰ গঠন কৰিম। ৰাইজ আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, সকলোৱে মানে মনৰ প্ৰতিজ্ঞা ল'ব লাগিব। যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি বিটিচিৰ আগ্ৰামা মহিলা ৰিচাৰৰ নেতৃত্বত চৰকাৰ আমি গঠন কৰিম আৰু ৰাইজৰ কাৰণে ভাল কাম কৰিম, উন্নয়নৰ কাম কৰিম। এই কথাখিনি আপোনালোকক জনাইছো। আৰু আজি আপোনালোকৰ নিচিনা গ্ৰাছৰুট লেভেলৰ ৱাৰ্কাৰৰ কাৰণে আজি বিপিএফ দল যে আছে, যিসকল লিডাৰ বিপিএফ দলক ভোট দি পেলাই বিপিএফ দলক তেওঁলোকে মানে নুই কৰি পেলাই অন্য দলত যোগদান কৰিছে, ইউপি পেলাই
আজি পস্তাই আছে। তেওঁলোকে ভাবিছিল বিজেপিয়ে সহায় কৰিব, বিজেপিয়ে প্ৰমোদ বড়োক পুনৰ চিফ বনাব, বহুত বিভিন্ন ধৰণৰ কথাবিলাক তেওঁলোকে ভাবিছিল। নাই, বিজেপিয়ে প্ৰমোদ বড়োক আৰু সহায় নকৰে, ইউপিপিএল আৰু সহায় নকৰে। ছোৱালী হেলালে ৰাইজেফের পেনে বিচার আন্নায় ভাই যায় বিপিএফ কারণে খান্ডে আন্নায় খাড়ে জোরে জোরে আমার বিপিএফ দলত থকা সময়ত টিকেট দিয়াৰ মালিক আছিল। আজি ইউপিপিএলৰ যোগদান কৰাৰ পিছত টিকেট খুজিলেও নাপায়, দৰখাস্ত দিলেও নাপায়। ইউপিপিএল দলৰ CWC মিটিঙত সদায় মানে 3 নম্বৰ 4 নম্বৰ লাইনত বহিব লগা হয়। আজি এইবিলাক নেতা আজি প্ৰমোদ বড়োক যিমান প্ৰসংগ কৰক, যিমান ভাল কৰক, এই বিটিআৰ চুক্তি কেছ দিয়া মানুহ টিকেট পাব। বিটিআর চুক্তি কেস দিয়া আছে এই দুজন ব্যক্তি। আজি প্রমোদ বড়ো ভাল, প্রমোদ বড়ো বঢ়িয়া লিডার, ডাঙর লিডার, বিটিআর ভাল বলে কৈ আছে। নিজে কৈছিল এদিন ভাষণত বিটিআর চুক্তিৰ বোলে নৰক আৰু বিটিসি বোলে স্বৰ্গ। আজি দেখোন নিজে মানে নৰকত জাপ মাৰি মৰি আছে। ধন্যবাদ, থেংক ইউ।